কবিতা আঁতৰি গ'ল। সুহুৰীয়াই গুচি গ'ল গৰখীয়া গোধূলিৰ আঁৰ লৈ। দুখৰ অৰণ্যখনৰ সিপাৰে লুকাল ৰান্ধনি বেলি। কবি ওলাল আন্ধাৰৰ আঁৰ লৈ শব্দ বিচাৰি, হাতত শূন্য মোনা এটি লৈ গাত মেৰিয়াই অনুভৱৰ নিয়াই। তেওঁ নুবুজিলে কোনোদিন কবিতা, ভাঙিব নোৱাৰিলে তাইৰ অভিমান। শব্দৰ অলংকাৰকে দি আহিছে উপহাৰ, তথাপিও তাইৰ চিৰন্তন অভিমান। কবি ওলাই যায় শীতৰ ৰাতি, গ্ৰীষ্মৰ দুপৰীয়া, পিত পিতাই বিচাৰি ফুৰে শব্দৰ হীৰক স্বৰ্ণ অলংকাৰ তাইৰ বাবে। উদং জেপেৰে যে কিনিব নোৱাৰে, মাথো চাই ৰয় দূৰৰ পৰাই অক্ষমতাক ধিক্কাৰ দি নিজৰ। লাহে লাহে কবিতা আঁতৰি যায়, এৰি থৈ দৈন্য কবিৰ জীৰ্ণ ঘৰ। তেওঁ যে দিব নোৱাৰিলে তাইক কোনোদিন মুকুতা যেন শব্দৰ মালা। কবিতা আঁতৰি যায় অভিজাত কবিৰ সান্নিধ্যৰ সন্ধানত। এতিয়া নিশাটোৰ শেষ প্ৰহৰ, উভতি কবি জপনা মুখত, হাতত সেই শূন্য মোনা। কবিৰ মলিয়ন সেতেলিত পৰে এধানি কোমৰ ৰ'দ, সৰকি বেৰৰ জলঙা। কবিতাৰ ৰচনা আৰু পাঠ আছিল বিনয় কৃষ্ণ তামুলী ফুকনৰ।